कृष्ण कृष्ण हरि राम कृष्ण भागवत रसमलं हृदय भूरि भाव का हरि राम 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 कृष्ण कृष्ण हरि राम। দ্বাদশ স্কন্ধ পরমার্থ নির্ণয়। ইহ বগধাত দেবে এরায় ভিলাখ নহি পরমার্থ ইদ বচন বিনাশ। ইহ বগধাত দেবে এরায় ভিলাখ নহি পরমার্থ ইদ বচন বিনাশ। যাহা শুনিলে হোৱে কৃষ্ণ ভকতি কহো পৰমাৰ্থ কথা শুনি শুনিবদি। একান্ত ভকত হবে অতি বৃত্তি ভাবে উত্তম শ্লোকৰ গুণ ৰখ সদা গাৱে। তাহাম বাৰৌ হমি বাদৌ থাকি তিৰচিতে মৰিব কৰ্ণক কৃষ্ণ চৰিত হমিতে। প্ৰতিনি দেহত দেহু নিয়
যখ উপজিবে ত্ৰেবে কৃষ্ণত প্ৰেম ৰখ পাৰমণি মম হৈ কৃষ্ণত ভগতি কৈলো পৰমাৰ্থ তত তোমাক নিবতি যাহাৰ কৃষ্ণত ভৈল ভকতি অচল তাহাৰে গুচিল মনৰ মহামল হৃদয়ে দেখিবে হৃদ ঈশ্বৰ মূৰ্তি কৈবে কব খাদ মহামুখ্যটো অধিক কথাৰ বুজিলা ৰাজা যেনে অভিপায় নাহি কেৱল গতি ভকতি নায় পুষন্ত হুকত পুনু নিপে মনে গুণি চেদিও সংশয় চয় মূৰ মহামুনি কলিত লোকৰ ধৰ্ম নাহিগে আচাৰ নিতে নিদে বাহে বাপ পৰ্বত আকাৰ কলিত পাতকে লোক হৈবে জড়িত নুপুজিবে পাতকীৰ ভকতি কিঞ্চিত নখৰ সাগৰ কলি বন মধুৰজন পাপন কৰতা বাট নাহিহে কুজন পাপ নষ্ট শুনো হৈলে কৃষ্ণ কোন যায় মতি কিমতে দৌৰিব লোক কলিত দুৰ্গতি কলিৰ চেষ্টা শুনি থিৰনুহিকায় কহিও হিহাৰ গুৰু তৰণ উপায় কোনোবা পৰম ধৰ্ম অধৰ্ম কলিত কহিও গুৰু মোৰ থিৰ কৰি তিৰ হুকচিত কালৰূপে ঈশ্বৰৰ গতিকে নধান অতি পাতি পলয়ৰ কহিও কেন মান কোন যুগ ধৰ্ম হিদু চাৰিও যুগৰ কহিও গোচুক মূৰ সংশয় মনৰ অন্তকালে গুৰু ভৈলা তুমি মহাভাগ কত পুণ্য কৰি সুধি বাক পাইলো লাগ দিয়া পৰিছেদা হুক কৃপাদৃষ্টি চাই তোমাৰ আমাৰ কথাও এহি মানে যাই শুনিয়া সিদ্ধান্ত নেহেন্দ ব্যাঘৰ নন্দন শুনি যুগ ধৰ্মৰ লক্ষণ সত্যত আছিলা ধৰ্ম
হৃষ্ট পুষ্ট ভাৱে তাপ সত্য দয়া দান থাকে চাৰি পাৱে ইকালৰ লোক মানে হবে কৰুণ শান্তি তুষ্টি ক্ষমা মহতি আছে সৰ্বগুণ হাবেও কৰিলে মহন ইন্দ্ৰিয় নিৰোধ আত্মাতে ৰতি সমস্ততে সমবোধ ভাবাহাটো আছিলাহি চৰম জ্ঞান হৰি ভকতি তবৰে নভজিলাৱান ধীৰ বুদ্ধি কৰে হবে হৰিকে ধ্যান এতেকে চাৰিও জাতি উত্তম মান ত্ৰেতাত পাহিলে কহি কৃঞ্চিত প্ৰমাদ ভাঙিলে ধৰ্মে ধৰ্মৰ এক পাল কালৰ লোক মানে হবে জ্ঞান নিষ্ঠ নোহে ইয়াতি লম্পট নোহি কয়াতি শিষ্ট ব্ৰাহ্মণে ধৰিবে মাত ভকতি কৱাতি নপাৰিলে ৰাখিবে পৰতিনি জাতি স্বৰ্গক বাঞ্ছায়ে কৰৈ জাগ যজ্ঞ দান এতেকে তাত ভৈলা বিপ্ৰেহে প্ৰধান নাপৰ যুগৰ লোক হৈবে জ্ঞান ভস্ত দুয়ো পাদ ধৰ্মৰ ধৰ্মে কৰৈ নষ্ট কালৰ লোকৰ জগত হৈবে প্ৰীতি পহয় পহাৱে ইষ্ট ভাৱে প্ৰতিনিধি হাবে শ্ৰীমন্ত আদি কুটুম্ব বিস্তৰ ধন জন গৃহ বিষয়ত তহত পৰ ৰাতি দিনে সকাম কৰে মত আখকতি ব্ৰাহ্মণ ক্ষেত্ৰীয় মাত ধৰিমে ভকতি এতেকে দাপৰত ইয়াছিলা সমান ব্ৰাহ্মণ ক্ষেত্ৰীয় দুয়ো উত্তম প্ৰধান কলিত ধৰ্ম হৈবে ইষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে ইটো দুষ্টে তিনি বাও চতুৰ্থ চৰণে পাছে কৰিমে কৌনষ্ট কলিত যতে কলোক ভৈল ধৰ্ম ভষ্ট মিলিমে পৰম লোভ হৈবে অনাচাৰ দাৰুণ নিদয় যেন ৰাক্ষ আকাৰ খাইবা কবাৰয় তৃষ্ণা বাহি যায় আতি অকাজে কৰিব মোৰ কলহত্ৰ প্ৰীতি ব্ৰাহ্মণ ক্ষেত্ৰীয় বৈশ্য
ইটো তিনি জাতি নুশুনিবে হৰি মকতি কাহানো পাতি ক্ষুদ্ৰ হব অনেক কৈবত্যবাদী কৰি অন্তে পৰ্যন্তে ভজিবে কামহৰি ইয়পয়াখে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত শুদ্ধ কৈবত প্ৰধান যেখনে তাতিক যেখনে হাতিক হয় বুদ্ধি মলমতি জ্ঞান তত্ত্বপতবাতি হয় ৰতি যেখনে হাতিক হয় বুদ্ধি মলমতি জ্ঞান তত্ত্বপতবাতি হয় ৰাতি দূৰ হয় কাম ক্ৰোধ লোভ মোহ ছয় তেখনে জানিবা মৈল সত্যৰ হৃদয় যেখনে লোকৰ যখৈত স্বাৰ্থবৃত্তি বাঢ়ে সকাম কৰে মকবাতি মনুষ্য নাচৰে ৰাজগুণ বিতিহাস হৰি কমিলয় তেখনে জানিবা মৈল তেতাৰ হৃদয় যেতিখনে মিলে লোভ দম্ভ সন্তোষ ৰোগ মুখ মোহয় অপমান যেতি ঘনে মিলে মেতি ঘনে মিলে লোভ দম্ভ মান দেশ সন্তোষ ৰোগ মোহয় অপমান কৰে কাম্য কৰ্ম ৰজু তম বৃত্তি ছয় তেখনে জানিবা মৈল দাপৰ হৃদয় কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় দিন দুখ বিষাদতা মহ বিতৃষ্ণয় পাপৰ পথক লাগি মন যাই টালি তেখনে জানিবা আহি পালে পাপী কলি কহোঁ কহলি যুগ দুনাই শুনি শুনি পতি নকৰিবা দুষ্ট কলি কোননো সংগতি